আমি সকলোৱে কমলা খাই ভাল পাওঁ নহয়নে? কিয়নো কমলা হৈছে এনেকুৱা এবিধ ফল যাৰ গাত বহু ধৰণৰ গুণ আছে। তাৰোপৰি এই কমলা খাই আমি সকলোৱে ভাল পাওঁ। কমলাৰ এনে কিছুমান গুণ আজি আমি আলোচনা কৰিম, যিবিলাক হয়তো আপোনালোকে জানে। কমলাৰ গুণসমূহ হ'ল ই কিডনীত পাথৰ হোৱাৰ পৰা ৰক্ষা কৰে। আমি নিয়মিত মাত্ৰাত কমলা ৰস বা কমলা আমি খাই থাকিব লাগে, যিয়ে আমাৰ কিডনীত পাথৰ হোৱাৰ পৰা বচাব পাৰে। তাৰোপৰি কমলাৰ ৰসে বা কমলাই চকু স্বাস্থ্যৱান কৰি ৰাখে, চকুৰ দৃষ্টিশক্তি মজবুত কৰি ৰাখে। তাৰোপৰি কমলাই কলেষ্ট্ৰল নিয়ন্ত্ৰণত ৰাখে, কলেষ্ট্ৰলৰ মাত্ৰা নিয়ন্ত্ৰণ কৰি ৰাখে। তাৰোপৰি কমলাৰ আন এটা উপকাৰিতা হৈছে ই কেঞ্চাৰৰ পৰা বহু পৰিমাণে বচাই ৰাখিব পাৰে। তাৰোপৰি হৃদয় অৰ্থাৎ হাৰ্টখন আমাৰ মজবুত হোৱাত সহায় কৰে। কমলাৰ আন এটা বিশেষ উপকাৰিতা হৈছে ই আমাৰ ওজন কমোৱাত সহায় কৰে। বহু ব্যক্তি হওক বা মহিলাই হওক তেওঁলোকে ওজন কমোৱাৰ কথা চিন্তা কৰি আছে যদি কমলাৰ ৰস বা কমলা সেৱন কৰক। কমলাই আমাৰ সৌন্দৰ্য বঢ়াই ৰাখে। তাৰোপৰি ৰোগ প্ৰতিৰোধ ক্ষমতাও নিয়ন্ত্ৰণত ৰাখে। গতিকে আজিৰ ভিডিঅ'টোৱে আপোনালোকক বহু পৰিমাণে উপকৃত কৰিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।